Hello everyone, আপোনালোক সকলোকে মই পপি অসমীয়া বৰি পপি চেনেলৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আমাৰো ভাল। আজি যেহেতু মহাশিৱৰাত্ৰি, গতিকে শিৱৰাত্ৰি সকলোকে বহুত শুভকামনা জ্ঞাপন কৰিছো। সকলোকে মহাদেৱে কৃপা কৰক, সকলোকে ভালে ৰাখক তাৰে কামনা কৰিছো। আৰু এতিয়া আমি যাবলৈ লৈছো মন্দিৰলৈ। গতিকে ক'তনো মন্দিৰলৈ যাওঁ তাকে আপোনালোকক দেখাম। চাই থাকিব তেতিয়া ব্লগটো শেষলৈকে, আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি এতিয়া আহি পালোহি মন্দিৰ, আৰু আমি আহিছোঁ আজি পুলি বাগানত থকা আমাৰ ওচৰতে শিৱ মন্দিৰলৈ। আৰু ইয়াতে আহোঁ আমি প্ৰত্যেকবাৰে, যিহেতু ওচৰতে হয়। আৰু আমাৰ এয়া কণমানি আহিছে, আৰু এয়া মোৰ ভণ্টি আৰু ভণ্টি ল'ৰাটো আহিছে। আমি কেইটা আহিছোঁ। দেখাই দিছোঁ। এয়া আমি চাকি শৰাই বস্তু লৈ লৈছোঁ। শৰাই বস্তু চাকি লৈ লৈছোঁ। এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাইছোঁ, আৰু মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি সম্ভৱ হয়। আৰু এতিয়া মানুহৰ অৱশ্যে ইমান ভিৰ হোৱা নাই, আমি যিহেতু সোনকালে আহিছোঁ সেইটো কাৰণে। আৰু এতিয়া শিৱ পুৰাণ ভাগ পঢ়ি আছে, গতিকে আমি শৰাই বস্তুবিলাক প্ৰথমতে চঞ্জাই লওঁ। তাৰপিছতে আমি ধূপ চাকি জ্বলামগৈ আৰু পূজা কৰিবলৈ মন্দিৰৰ ভিতৰলৈ যাম। সেইটো কাৰণে প্ৰথমতে শৰাই বস্তুখিনি চঞ্জাই লওঁ, আৰু ইয়াতে শৰাই বস্তুখিনি আমি দিছোঁ। দিয়াৰ পিছতে আমি এতিয়া মন্দিৰৰ ভিতৰলৈ যাম। চাই থাকিব আপোনালোকে। আৰু মহাশিৱৰাত্ৰি সকলোকে অশেষ শুভকামনা পুনৰবাৰ জ্ঞাপন কৰিছোঁ, আৰু সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ। সকলোৱে মনে ভবাৰ দৰে ফল পাওক তাকে আশা কৰিছোঁ। আৰু এয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া এতিয়া মন্দিৰত সকলোৱে চাকি বন্তি জ্বলাই আছে, আমিও ৰৈ আছোঁ। এয়া অকণমান পৰিৱেশটো দেখাই লৈছোঁ আপোনালোকক। বৰ ধুনীয়াকৈ শিৱপুৰাণ ভাগ পাঠ কৰি আছে। আৰু এতিয়া চাকি জ্বলাই লওঁ। চাকি জ্বলাই পেলাই আমি মন্দিৰৰ ভিতৰলৈ যাম। তাতে গাখীৰ, পানী আৰু যিবিলাক পূজাৰ বস্তু আছে তাতে দিবলৈ দিছে, পূজা কৰিবলৈ যাবৰ কাৰণে দিছে। কিন্তু চাকি বন্তিহে বাহিৰতে জ্বলাবলৈ দিছে, যিহেতু যথেষ্ট ভিৰ হ'ব। সেইটো কাৰণে মন্দিৰ ভাগ ইমান ডাঙৰ নহয়, অলপ সৰু হয় ভিতৰৰ ভাগটো। সেইটো কাৰণে এনেদৰে বাহিৰতে বন্তি প্ৰজ্বলন কৰিবলৈ দিছে। এয়া আমি এতিয়া চাকি জ্বলাই লৈছোঁ, আৰু চাকি জ্বলাই হোৱাৰ পিছতে আমি পূজা ভাগ কৰিবলৈ যাম। আৰু যিহেতু সকলোৱে আজি মহাশিৱৰাত্ৰি বুলি ব্ৰত কৰিছে বা উপবাসেৰে আছে, আমিও ঠিক একেবাৰে ব্ৰত ৰখা নাই, হ'লেও আজিৰ দিনটো নিৰামিষ খাওঁ, আৰু শৰাই বা পূজা ভাগ আগনবঢ়োৱালৈকে একো নাখাওঁ। সেইটো কাৰণে সোনকালে আহিছোঁ। আৰু সোনকাল বুলি ক'বলৈ গ'লে 10টামান বাজিলেই, 9:30, 10টা ইমানটোৱে বাজিছে। আৰু আজি বতৰটো বাৰু ভালেই কৰিছে, গতিকে ভক্তসকলে মন্দিৰত গৈ পূজা ভাগ কৰিবলৈও ভাল সুবিধা এটা দি দিছে। এয়া এতিয়া চাকি বন্তি জ্বলাই লৈছোঁ, আৰু জ্বলাই হোৱাৰ পিছতে আমি এতিয়া পূজা ভাগ কৰিবলৈ ভিতৰলৈ যাম। ভিতৰৰ ভাগটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। এতিয়া চাকি জ্বলাই থাকোঁতেই যথেষ্ট ভিৰ হৈছে। এতিয়া আমি হ'লেও মন্দিৰৰ ভিতৰলৈ যাম আৰু পূজা ভাগ কৰিমগৈ। চাই থাকিব আপোনালোকে ভিডিঅ'টো, আৰু যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ যাব। আৰু এতিয়া আমি যাওঁ মন্দিৰৰ ভিতৰৰ ভাগলৈ।
আৰু মন্দিৰৰ কাষতে লাগি আছে এয়া বিষ্ণু মন্দিৰ ভাগ আছে। ইয়াতে শৰাই কটা চিঙা যিবিলাক বস্তু হয় তাতে কৰি আছে। আৰু শিৱ মন্দিৰ ভাগত অকল চাকি বন্তি জ্বলাবৰ কাৰণে ব্যৱস্থা কৰি দিছে। আৰু ইয়াতে শিৱপুৰাণ ভাগ পাঠ কৰি আছে। এয়া চাওক ধুনীয়াকৈ শিৱপুৰাণ ভাগ পাঠ কৰি আছে। আৰু সকলোৱে সেৱা লৈছে মন্দিৰৰ যিগৰাকী পূজাৰীৰ ওচৰত। আৰু এনেদৰে সকলোৱে সেৱা লৈ আছে। আকৌ এবাৰ দেখাই দিছোঁ। এয়া চাওক যথেষ্ট ভিৰ হৈছে মানুহৰ। আৰু সকলোৱে মনৰ আশা পূৰণ কৰিবৰ কাৰণে আহিছে। আৰু কোৱা হয় আজিৰ দিনটোত যদি শিৱলিংগত বেলপাত, গাখীৰ, বিশুদ্ধ জল আদি যদি অভিষেক কৰা হয়, ফুল ইত্যাদিবিলাক যদি আজি অভিষেক কৰা হয়, তেনেহ'লে শিৱ বাবা প্ৰসন্ন হয় আৰু মনে যি বিচাৰে তাকেই দিয়ে। সেইটো কাৰণে সকলোৱে চাগে আজিৰ দিনটোত এনেদৰে পূজা কৰিবলৈ আহে আৰু নিজৰ নিজৰ মনৰ আশাবিলাক পূৰণৰ হেতু পূজাভাগ কৰেহি। আৰু আমিও তেনেদৰে ঠিক পূজাভাগ কৰিছোঁ। ইমান ভালদৰে নাজানো, হ'লেও যিটো দেখি আহিছোঁ, যিটো সদায় কৰি আহিছোঁ, সেই তেনেদৰে ঠিক কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে চাইছে তেনেহ'লে আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। এয়া আমাৰ পূজা কৰি এতিয়া হৈছে আৰু আমাৰ কণমানিকো লাগে বেলপাত দিবলৈ, গতিকে তাইকো দি দিছোঁ, দাঙি দিছোঁ তাই ঢুকি নাপায় কাৰণে। এয়া এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি ঘৰলৈ যামগৈ। বাহিৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ। আমি যেতিয়া আহিছিলোঁ তেতিয়া ইমান মানুহ হোৱা নাছিলে। এতিয়া পূজা কৰি মেলি ওলাই অহাৰ পিছত যথেষ্ট মানুহ হৈছে। এয়া ৰাস্তাটো অলপ ভিডিঅ' কৰি দেখাইছোঁ। আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ। আৰু আজি মোৰ কাৰণে এজনী বায়ে নুমলীগড়ৰ পৰা ইমান ধুনীয়া দুটা উপহাৰ দি পঠিয়াইছে, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ঝৰ্ণা বা যিগৰাকী বায়ে দি পঠিয়াইছে। আৰু ঝৰ্ণা বা যদি তুমি ভিডিঅ'টো চাই আছা তেনেহ'লে তোমাক ভিডিঅ'টোৰ যোগেদি অশেষ ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া দুটা মোক উপহাৰ দিয়াৰ কাৰণে। আৰু সঁচাকৈ ক'বলৈ ভাষা নাই, এনেকুৱা উপহাৰ পালে মানে বহুতেই ভাল লাগে। আৰু বহুত ধন্যবাদ জনালোঁ তোমালৈ। আজিলৈ ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু অন্য এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ।